Hello everyone, welcome back to our YouTube channel Juri Kamal Blog. আমি আজি পুনৰবাৰ আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ। আপোনালোকে সকলোৱে আমাৰ আগৰটো ব্লগত নিশ্চয় গম পাইছে আমি এতিয়া দিল্লীত আছোঁহি। এতিয়া আজিৰ ব্লগটো হ'ল আমি বিহু ফাংচন চাবলৈ যাব ওলাইছোঁ দিল্লীত। আগতো এটা ফাংচন হৈ গ'ল, আমি যাব নোৱাৰিলোঁ, মোৰ অকণমান অসুবিধা হোৱাৰ হেতু। গতিকে আজি যাব ওলাইছোঁ। ইয়াৰ ফাংচনত আমাৰ ছোৱালীহঁতক ইতিমধ্যে খবৰ দিছিলে, কিন্তু আমাৰ যোৱাটো বহুতেই পলম হৈ গৈছে। আমাৰ ব্লগটো চাই থাকিব আৰু বাকী ব্লগখিনি লাহেকৈ আপোনালোকক দেখুৱাই গৈ থাকিম। আমাৰে দেখিছে জুৰি একদম পিন মাৰিয়ে আছে, পিন মাৰিছে খুলিছে, মাৰিছে খুলিছে। মেকআপটো কেনেকুৱা চাওক, মেকআপ একদম মজা আছে, ধুনীয়া কৰিছে, ভাল লাগিছে। এয়া চাওক, একদম সাজি কাচি তৈয়াৰ হৈ গ'ল, একদম বহুত টাইম লাগিলে কিন্তু আজি। এয়া চাওক ইমান কেনেকুৱা লাগিছে ক'ব। আগৰকে বৰ সোজা আকৌ, সোজা হাঁহিটোতে গম পায়, একেবাৰে সোজা, কিন্তু বিহু বুলি ক'লে বলিয়া হয়। গতিকে এতিয়া তেওঁ ৰেডি হৈছে আৰু আমি যাওঁ। ৰেডি হৈ গ'ল ন তুমি? হা একদম পূৰা আৰু কিবা বাকী আছে নেকি? হা হৈ গ'ল ন? ব'লা আমি যাওঁ, দেৰি হৈ আছে দেই, বহুতেই পলম হৈ গ'ল। গতিকে আমাৰ এতিয়া যাব ওলাইছোঁ। আপোনালোকে আমাৰ লগতে দিল্লীত কেনেধৰণেনো বিহু আমাৰ অসমীয়া সমাজে পাতে তাকে দেখুৱাম আপোনালোককো, আৰু আমিও মানে চাম, আনন্দ উপভোগ কৰিম, আপোনালোককো দেখাই গৈ থাকিম। চাব গোটেইখনকে হেৰি কৰিছে আৰু একদম পুৰা প্ৰিপেয়াৰ, যাব ওলালো। এই লিফ্টত আছো এতিয়া, গৈ আছো আৰু কোৱা কিবা কিবি নোকোৱা কেলে, একদম পুৰা ৰেডি। যাবলৈ ৰেডি, দুইজনী ছোৱালী, আমি বাপেক মাক। এতিয়া যাওঁ আৰু বহুত দেৰি হৈ গ'ল, ওলাওঁতে বহুত দেৰি হৈ যায়, উপায় নাই, অকণমান ইচ্ছালৈতো যাবলগীয়া হয়, ষ্টাইল কৰিলোঁ অকণমান। গতিকে এতিয়া গৈ থাকোঁ। কুশলতে বোলা জয় বোলা সৰুজনী ছোৱালী পেপাৰ মাতে বলিয়া কৰিলে বিহু বিহু আমাৰ বিহুৰ তলিলৈ মুগাৰে সাজ মেৰাই লৈ হাততে যে টোকালৈ বিহা অসমীয়াৰ মোৰ আপোনালোক সকলোৰে বিয়াৰ আগত জুবিন দাক তেখেতে কৈ থৈ যোৱা, তেখেতে গাই থৈ যোৱা, তেখেতে প্ৰাৰ্থনা বুলি অভিহিত কৰা এটি গীতেৰেই আজি এই মঞ্চত তেখেতক শুৱৰিছোঁ। শ্ৰদ্ধাঞ্জলি দিবলৈ সাহস নাই, তেখেতক শুৱৰিম। লগতে আপোনালোকৰ চিনাকি এটি গীত আপোনালোকে লগত প্ৰাৰ্থনা বুলি ভাবি গাব পাৰে, ভাল লাগে। মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোন
তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত ৰাতিপুৱা ৰিলবিলাক কেনেকুৱা লাগিছে খালি মাজতে আধা কাটি দিয়ে যে তেনেকৈ কাটিবলগীয়া হৈছে আজি আমাৰ চিডিউলটো মানে চাইছো বুকু ভৰি আছে তোমাৰে মৰম বহুতে ভাল লাগিছে জানানে নাজানো তুমি কেনেকুৱা মজা লাগিছে মজা পৌঁছাই দিয়া কিবাকে এটা লগতে টোপনি ক্ষতি হ'লেও গান গাওঁ আৰু এই ভালপোৱা আপোনালোকৰ বাবে বহুত ফূৰ্তি বহুত আপোনালোকে কেনেকুৱা পায় নাজানো আমি দিনত 2 ঘণ্টা খৰচ কৰি চাউলটো চেক কৰিলোঁ প্ৰগ্ৰাম চলি আছে এতিয়া গোটেই খেলি মেলি হৈ আছে নাজানো একো নাই আপোনালোকে একেলগে আহিছো আৰু সহযোগ কৰিব ভাল লাগিব যিকোনো সময়তে মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা অভিনৱ পদমেৰে ব্যাকুল কৰা কব পাহে পাহে মৰম ভৰি আহে এই মৰম কাৰ বাবে জানানে
আপা গামোচাখন ঠিক কৰি লোৱা চাওঁ গামোচাখন ঠিক কৰি লোৱা পৰ্ক থালি হ'ব নেকি আচ্ছা তেলটো দিবা দে ভাইটি তেল মানে চৰ্বি আজি নৈতাত দিন চাবলৈ আহি ইমানেই ভাল লাগিলে নহয় মৌচুম গগৈ আহিছিলে একদম ফুলফিলে এনজয় কৰিছোঁ আৰু তাৰপিছত চাই আহি শেষত এয়া গাহৰি মাংসৰ লগত ভাত আৰু আনিবলৈ গৈছে কিবা কিবি ছোৱালীজনীয়ে তাৰপিছতে এয়া চাই দেখুৱাই দি আছোঁ চবতে এয়া মানে এতিয়া আমি বিহু চাই মেলি একদম পূৰা আনন্দ কৰি পেলাই এনজয় কৰি এই থালি ল'লোঁ পৰ্ক থালি মানে ইয়াত 4টা দেখিছে আৰু কিবা আহিব মানে চবেই আমি ভাত খোৱা মানুহ যে সেইকাৰণে অলপ ভাতটো বেছিকৈ লৈ লৈছোঁ পৰ্ক থালি প্লাছ আপোনাৰ আৰু বেলেগ কিবা ম'ম'জ কিবা আনিবলৈ গৈছে সৰুজনী ছোৱালী গতিকে দেখাম বাৰু কি খাইছোঁ আজি বিহু বতৰ যেতিয়া সেইটোৱে অকণমান ফূৰ্তি আৰু আনন্দ কৰিলোঁ এয়া আহি আছে ছোৱালীজনী আহি আছে ইয়াত চেল্ফ ছাৰ্ভিচ হয় দেখাই দিয়াচোন ইয়াত এই চেল্ফ ছাৰ্ভিচ এয়া আহি পালোহি আমি দেখাই দিয়া তাইক পোৱালীক দেখাই দিয়া আমাৰ দেখাই হেৰি নাহিলে এয়া বেলেগ ষ্টলত লোৱা হৈছে তাতে এখন বেলেগ ষ্টল ইয়াত পৰ্ক বইল প্লাছ লাই শাকৰ লগত বনোৱা হৈছে আলু পিটিকা ইয়াতো সেই একে আলু পিটিকা আৰু এটা আনিবলৈ গৈ আছোঁ আৰু এটা আহি আছে অকণমানটো আপোনালোকৰ চাৰাউণ্ডিংটো দেখাই দিছোঁ চাওঁ এইফালে চাৰাউণ্ডিংটো এখন দেখাই দিওঁ এতিয়া আমি আৰু একদম কয় নাই অসমীয়াত আমি ডকৰচি খাম আৰু গাহৰি খাবলৈ আহিলোঁ বিহু চাই পেলাই গাহৰি আৰু কবই নিয়ে সিহঁতে আৰু ডিচাইড কৰি আছে মনে মনে এতিয়া মোৰ কঁকাল বিষ ভাল হৈ গ'ল দেই আপুনি নাভাবে মোৰ কঁকাল বিষ আছে বুলি একদম পুৰা কঁকাল বিষ এতিয়া একদম কঁকাল বিষ ভাল হৈ গ'ল কোনো চিন্তা নাই একদম বিন্দা আছে এতিয়া নাচিলোঁ সাংঘাতিক নাচিলোঁ মোৰখনো তিতিছিল গামোচাত খানা ন
এতিয়া বিহু চালোঁ, খানা পিনা খালোঁ, পেকিঙো হৈছে বুলি কোৱা শুনিছোঁ। এতিয়া ঘৰত গৈ পেলাই আকৌ পেকিং চলিব লাগিব, নাজানো কি হয়। এতিয়া ভাল লাগিলে, আজি এতিয়া আমি চব গৈ আছোঁ আৰু এতিয়া পেকিং